এভৰিৱান আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, ময়ো ভালে আছোঁ। বহুদিনৰ মূৰত লং ভিডিঅ' এটা লৈ আহিছোঁ। এযোৰ কাপোৰ কৰিবলৈ লৈছোঁ, কেনেকৈ বোলো কৰোঁ দেখাওঁ। তাৰ কাৰণে মই এনেকৈ আৰ্ট পেপাৰত প্ৰথমতে ফুলপাহ আঁকি ল'লোঁ। আঁকি লৈ মই অকণমান ডাঠকৈ আঁকি লৈছোঁ যাতে তলফালৰ পৰা দেখা পায় কাপোৰযোৰত। যদি দেখা নাপায় তেতিয়াহ'লে মই কাৰ্বন ইউজ কৰোঁ, কিন্তু এই কাপোৰযোৰ ধুনীয়াকৈ ফুলপাহ জিলিকি আছে যিহেতু মই কাৰ্বন পেপাৰ ইউজ কৰা নাই। আৰু মই চিলভাৰ গ্লিটাৰ পেন ইউজ কৰিছোঁ। কাপোৰযোৰত ফুলপাহ আঁকি ল'বৰ কাৰণে এনেকৈ তলত বহাই মই ধুনীয়াকৈ আঁকি লৈছোঁ। ভিডিঅ'টো মই স্পীড কৰি দিছোঁ, কিন্তু আঁকোতে মই লাহে লাহে আঁকিছোঁ। এনেকৈ এপাহ আঁকিলোঁ, গোটেই মেখেলাখনত প্ৰথমতে আঁকি লৈছোঁ লাইনটো। তাৰপাছতে মোক ইয়াত লাগিব ফ্ৰেম, কেঁচি। তাৰপাছতে মই ইয়াত আৰু কি ৰিবন ইউজ কৰিছোঁ চাওক। এইকেইটা ৰিবন এম্ব্ৰইডাৰী কৰা বেজি হয়, আৰু এই দুটা এনেকৈ নৰ্মেল বেজি লৈছোঁ যিহেতু সূতাও লাগিব। ইয়াত মই লৈছোঁ বেবী পিংক কালাৰ ৰিবন, য়েল্ল' কালাৰ ৰিবন। তাৰপাছতে এয়া লাইট গ্ৰীণ কালাৰ ডেমচি লৈছোঁ, পিংক কালাৰ ডেমচি লৈছোঁ। তাৰপিছতে গ্ৰীণ কালাৰ পেৰট গ্ৰীণ ৰিবনো লৈছোঁ, আৰু লগতে ৰেড কালাৰ ৰিবন লৈছোঁ। আৰু এইটো গোলাপ ফুলকেইপাহৰ কাৰণে মই পিংক কালাৰ এটা এংকৰ লৈছোঁ। কেনেকৈ কি ইউজ কৰোঁ আপোনালোকক দেখাই যাম। প্ৰথমতে ফ্ৰেমটো ধুনীয়াকৈ টাইটকৈ লগাই ল'ব, নহ'লে যদি কাপোৰযোৰ ফ্ৰেমটো টাইট নহয় তেতিয়াহ'লে চিলাইটো ভাল নহয়। আৰু ফ্ৰেমটো টাইট কৰি জোৰকৈ কাপোৰযোৰ টানি নিদিব, নহ'লে ফিচিকি যোৱাৰ চান্স থাকে। অকণমান লাহে লাহে মই টানি দিছোঁ। তাৰপাছতে দেখিছেনে মই মাজতে আকৌ সেই গোলাপ ফুলকেইপাহৰ কাৰণে গোলটো দিবলৈ পাহৰি থাকিলোঁ। গতিকে ফ্ৰেমটো লগাইহে মই আঁকি লৈছোঁ তেনেকৈ গোটেই কেইপাহতে। আঁকি কমপ্লিট হৈ গ'ল। প্ৰথমতে মই এংকৰটো এনেকৈ দুডলীয়াকৈ লগাই লৈছোঁ গোলাপ ফুলৰ কাৰণে। চাওক, প্ৰথমতে মই এনেকৈ মাজৰখিনি যিহেতু গোলাপ ফুলৰ ডিজাইনত কৰিম, গতিকে মই 5ডাল এনেকৈ কৰি ল'ম। আপোনালোকে যদি ডাঙৰ কৰে তেতিয়াহ'লে 7ডাল বা 9ডাল তেনেকৈও দিব পাৰে। মই যিহেতু এপাহ একেবাৰে সৰু হয়, গতিকে মই 5ডালেই দিছোঁ। সদায় বিজুৰীয়াকৈ দিব, জুৰীয়াকৈ দিলে আপোনালোকৰ ফুলপাহ নহ'বগৈ। এনেকৈয়ে মই গোটেই ফ্ৰেমটোৰ ভিতৰত যিমানখিনি এনেকৈ গোলাপ ফুল আছে গোটেইখিনিতে মই কৰি লৈছোঁ। এনেকৈ কৰি ল'লে সুবিধা হয়, অকণ সোনকাল হয়। তাৰপাছতে মই বেবী পিংক কালাৰ ৰিবনটো লগাই ল'লোঁ ৰিবন এম্ব্ৰইডাৰী বেজিত। তাৰপাছতে চাওকচোন মই কেনেকৈ কৰিছোঁ। এডাল এৰি এডালৰ তলেৰে সোমোৱাই গৈ থাকিলেই, টানি গৈ থাকিলেই ফুলপাহ কমপ্লিট হৈ যাব। চাওক কেনেকৈ কৰিছোঁ, ভালদৰে চাই যাব। আপোনালোকক মই যিমান পাৰোঁ ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ। যদি কিবা বুজি নাপায় তেতিয়াহ'লে কমেণ্টত সুধিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই গোলাপ ফুলটো কমপ্লিট কৰি ল'লোঁ। তাৰপাছত ছাইডৰখিনি এতিয়া মই আকৌ বেলেগ এটা ডিজাইন দিম। এনেকৈ উলিয়াই প্ৰথমতে ৰিবনডাল চিধা কৰি ল'ব, তাৰপাছত আকৌ বেজিটো উভতাই মই তাতে সোমোৱাই দিছোঁ। চাওক এটা ভাঁজ এটা হৈ গৈছে, দেখিছেনে? এনেকৈ ডিজাইনটো হৈ যায়। এনেকৈ সোমোৱাই নিদিয়াকৈও কৰিব পাৰি, উভতাই বেজিটো সোমোৱাই নিদিলেও হয়, কিন্তু তেতিয়া ডিজাইনটো বেলেগ হ'ব। যিহেতু মই উভতাই সোমোৱাই দিছোঁ, গতিকে এতিয়াও মোৰ ডিজাইনটো অকণ বেলেগ ধৰণে উঠিছে। ভিডিঅ'টো শেষলৈকে চাই যাব, আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব। মই নতুন নতুন ডিজাইনৰ চাদৰ মেখেলা দেখাবলৈ চেষ্টা কৰি থাকিম, আৰু নতুন কিবা বনালেও সেইবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক, এপাহ হৈ গ'ল। আমাৰ বাকী গোটেইখিনি কৰি ল'লোঁ, গোটেইখিনি আপোনালোকক দেখাই থকা নাই। তাৰপাছতে মই সৰু সৰু ফুলখিনি কৰিম, তাৰ কাৰণে মই য়েল্ল' কালাৰ ইউজ কৰিছোঁ। ইয়াত মই উভতাই সোমোৱাই দিয়া নাই, মাত্ৰ গেপ দি পেলাই মই এনেকৈ ফুলপাহ কৰি লৈছোঁ। বুজি পাইছেই চাগে, মুখেৰে কৈ যোৱাতকৈ এনেকৈ দেখাই গ'লে বেছি সুবিধা হয়। গতিকে আপোনালোকে ভিডিঅ'টো চাই বুজি পাবই নিশ্চয় মই কেনেকৈ কৰিছোঁ। এনেকৈ গোটেই য়েল্ল' কালাৰখিনি মই কৰি যাম। যিমানখিনি সৰু সৰু ফুল আছে গোটেইখিনিতে মই য়েল্ল' কালাৰ ইউজ কৰিছোঁ। তেনেকৈ গোটেইখিনি মই কৰি গৈছোঁ। য়েল্ল' কালাৰখিনি কৰা হোৱাৰ পাছত মই য়েল্ল' কালাৰ মাজে মাজে এনেকৈ ফ্ৰেণ্ডছ নট বুলিয়ে কয় নেকি, পাহৰি গ'লোঁ মই ৱৰ্ডটো, সেইটো দি যাম। চাওকচোন কেনেকৈ কৰিছোঁ সেইটো মই দেখাই দিছোঁ। এনেকৈ সোমোৱাই বেজিটো মূৰটো দুটা পাক দি পেলাই তললৈ দিম। কিন্তু প্ৰথমটোত মই দুটা পাক দিছিলোঁ, সেইটো কি হ'ল, মই বেছি ডাঙৰ যেন দেখিলোঁ, গতিকে তাৰ পিছৰ পৰা মই এটা পাকেই দিছোঁ। বেজিটোৰ মূৰটোত এনেকৈ এটা পাক কৰি পেলাই আপোনালোকক যিমান ডাঙৰকৈ লাগে সেইটো হিচাপত আপোনালোকে পাকটো দিব পাৰে। তাৰপিছৰ পৰা মই এটাকৈ পাক দিছোঁ। আপোনালোকে ইয়াত মণি ইউজ কৰিব পাৰে, কিন্তু মই এনেকৈ ৰিবন দিয়ে কৰি দিছোঁ। আৰু মই যিটো ডিজাইন কৰি আছোঁ সেই ডিজাইনটো আচলতে মোৰ নহয়, মই ব্লেক বাৰ্ড নামৰ এটা পেজৰ পৰা লৈছোঁ। তেওঁৰ মই পাৰ্মিশ্যন লৈ পেলাই মই ডিজাইনটো কৰিছোঁ, গতিকে মই ইয়াত মেনশ্যন কৰি দিছোঁ এইটো মোৰ সম্পূৰ্ণ নিজৰ ডিজাইন নহয়। মই তেওঁৰ কাপোৰৰ পৰা চাই পেলাই কৰিছিলোঁ, যিহেতু মোক কাষ্টমাৰগৰাকীয়ে এইটো ডিজাইনত কৰি দিব দিছিলে, গতিকে মই তেনেকৈ কৰি দিবলৈ চেষ্টা কৰিছোঁ। এই ৰেড কালাৰখিনিও কমপ্লিট কৰি ল'লোঁ। তাৰপাছতে মাজে মাজে মই ৰিবন ইউজ কৰিছোঁ গ্ৰীণ কালাৰ, সেইখিনি কৰি লৈছোঁ। আৰু মই ভিডিঅ'টোত কিন্তু যোনখিনি মই পাত কৰিছোঁ বা
আৰু DMC মই যিটো গুটি ইউজ কৰিছোঁ, গুটি মানে ফ্ৰেঞ্চ নট বনাইছোঁ, সেইখিনি দেখাবলৈ নহ'ল। DMC ইউজ কৰাখিনি মই নাই দেখুওৱা। ইয়াত অকল মই ৰিবন এম্ব্ৰইডাৰীখিনি কেনেকৈ কৰিছোঁ সেইটোহে দেখাইছোঁ। আপোনালোকে যদি DMC মই কেনেকৈ কৰোঁ সেইটো চাব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব। মই তেনেকৈ আৰু এটা ভিডিঅ' লৈ আহিম। এয়া মোৰ কাপোৰযোৰ কমপ্লিট হৈ গ'ল। কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব, আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি মোৰ তাত অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লেও কৰিব পাৰিব। মোক কমেণ্টত জনাব, তেতিয়া মই ৰিপ্লাই দিম।